হাই গাইজ, আসসালামু আলাইকুম। কেনেকুৱা খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। তাৰমানে ভিডিঅ'টো ৰুমৰ ভিতৰত বনাইছোঁ ন, ভণ্টিকেইজনীয়ে খুব হাঁহিছে মানে। এইকেইজনী বহুত কিউট ন দেখিবলৈ। আৰু এজনী আছে, সেইজনী চুলি পেলাবলৈ গৈছে, ফনিয়াই আছে। হাই বুলি দিয়ে। সিহঁতক কামুৰিছে, সিহঁতি মানে বহুত ভাল পালে, বহুত কিউট। হাঁহি দিয়া। যাম এতিয়া, আমি চাহ আনিমগে, মানে কাপ আনিমগে, চাহ আনিম। আনিম আমি। কোৱাচোন কি কৰিম বুলি যাম, খাম পাছতকে। ঠিকছে ঠিক আছে, এতিয়া আমি কাপ আনোগে, কাপ আনি পেলাই চাহ খামগে, আপোনালোকক দেখাই আছো। বলক। চবেই কৰিব হা, এজনে নকৰিব, এজনৰ পৰা আৰু এজনক ক'ব, তো পুৰা একালকে কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ কৈছে দেই। চচ মানে তাই ফুটা নাই, সৰু ছোৱালী ন, কেঁচু অকণমান টিকলো কিমান কিউট দেখিছে নাই। যাওঁ, কাপ আনি পেলাই চাহ খাম। বাই বাই। এয়া আমি লগ কৰোঁ, যাওঁ ৰুমটো। এই আমাৰ হোষ্টেলৰ বিয়া, আপোনালোকক দেখাম দেই। কালি আছে, আজি নহয় মানে। হোষ্টেলৰ মালিকৰ ছোৱালীৰ বিয়া, কালি আপোনালোকক দেখাম দেই। আজি এনেই অকণমান ভিডিঅ' কৰি দেখাইছোঁ ওপৰৰ পৰা। এয়া আমাৰ এই দুজনী ৰূপৱতী। ব'লা যা, বোলে 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 কাপ আনি পেলাই চাহ খাম। ইমান চিৰি মইতো খিনা নাই, ইয়াত আহি ডাইৰেক্ট খিনাম। এটা কথা কি জানে নাই, ইয়াত আমাক ইয়াত নিমন্ত্ৰণ পত্ৰ ইয়াত দি থৈছে। বোলে 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 আমি চাহ আনিবলৈ যাওঁ। এয়া বিয়া। এতিয়া আমি বেলেগ এটা বিল্ডিঙলৈ আহিছোঁ, মানে ইজনী ভণ্টিৰ বিল্ডিঙলৈ আহিছোঁ। তাৰপৰা কাপ নিম, তাৰপিছত আমি চাহ খাম। হয় নাই? অঁ, আজি সংগীত আৰু হালধি আছে। এইটো বহুত ভাল লাগে, ইমান ধুনীয়া ন, ইমান কিউট। কোনটো কোনটো ইয়াৰ ৰজা? হয় নেকি? বোলা 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 ইমান ধুনীয়া লাগিছে ন এইকেইটা। সেইটো যে আৰু ভাল লাগিছে। অঁ, বিয়া নে কিও এখন, ইমান ধুনীয়া লাগিছে। ইয়াৰ পৰা সৰুকৈ দেখাইছোঁ দেই, ক'ৰ পৰা চোৰৰ নিচিনা দেখাইছোঁ। অঁ, সেইটো ভিউটো চাওক, ইমান ধুনীয়া লাগিছে বিয়াখনত। আমাৰ হোষ্টেলখনৰ নাম ডনাছ, হয় নাই? ইমান ধুনীয়া। ডনাছৰ লাইটটো জিলিকি আছে, কিন্তু এতিয়া মানে লাইটৰ পোহৰত দেখোৱা নাই ভালকৈ। তো ভিউটো চাওক, ভিউটো ইমান ধুনীয়া লাগিছে। এইজনী আৰু এজনী কৰিছে আজি মোৰ লগত। ব'লা খোলা জল্দি। অঁ, লাইটটো জ্বলোৱা। কিবা এইটো এইটো তাইৰ ৰুম, ভণ্টিজনীৰ ৰুম। আমি কাপ লৈ লৈ এতিয়া চাহ আনিবলৈ যাওঁ। অঁ, কেনেকৈ পালা? বোলো আমি সেইটো চাওঁগৈ, ভাল লাগিছে। হাই ভাল লাগিছে ন? ইয়াতে মানে কোনোবা যি হোষ্টেলৰ কাৰণে কথা পাতিব আহে, তই প্ৰথমতে আহি ইয়াতে বহিবলৈ মেলিব দিয়ে আৰু। এয়া মালিকৰ ঘৰ। ধুনীয়া লাগিছে ন? ভিতৰটো বহুত ধুনীয়া। মই সোমোৱা নাই আৰু চবেই কৈছে। আহা আকৌ। এইখনে বিয়া গেট হয়, ইমানেই ধুনীয়া লাগিছে। এয়া আমাৰ হোষ্টেলৰ মালিক, আৰু এইখন গেট এওঁৰে জীয়েকৰ বিয়া। এইবোৰ ডেক'ৰেশ্যন কৰি ফুৰিছে একেবাৰে। এইটো আমাৰ কিটচেন হয়, আৰু এয়া ফুল। এইটো আমাৰ হোষ্টেল, এইটো আমাৰ হোষ্টেল, আৰু এইটো আমাৰ হোষ্টেল। ইয়াত 110জনী ছোৱালী থাকে, ইমান গাল ছোৱালী। যোৰহাটৰ ভিতৰত চবতছে ডাঙৰ হোষ্টেল বোলে এইটো।
ইমান ধুনীয়া লাগিছে মই যে বহুত লাকি দেই আহিয়ে বিয়া খাবলৈ পাইছোঁ এই আমাৰ কিটচেন ইয়াত অকণমান চাহটো অকণ দেৰিকৈ দিব বোলে আমি চাহ নিবলৈ আহিও আকৌ আধা ঘণ্টামতে কিবা এই তোমাৰ কিটচেন মই হাই এটা দিওঁ এইজনী আমাৰ ধুনীয়া ছোৱালী বিয়া এজনী ব্ৰাইডেল আপকামিং ব্ৰাইডেল আমিও খাম এও হ'ব মানে এইক আমি ইয়াতে বিয়া দি দিম বুলি ভাবিছোঁ হয় নি হ'বা নি ইমান ধুনীয়া লাগিছে এইখিনিতো বহুত ভাল লাগিছে এতিয়া যাওঁ আকৌ আধা ঘণ্টাৰ পিছত আহি আমি চাহ আনিলোগৈ এতিয়া চাহটোত নেদেখালোঁ আৰু কাৰণ আমাৰ বহুত ভাগৰ লাগিছে আমি বহুত হাঁহিলোঁ মেলিলোঁ সেইবোৰ চাহটো দেখাইছোঁ লাল চাহ আৰু এইকেইজনী আমাৰ পৰিকেইজনী লুকাই দিছে চাহ খাই লওঁ হা চাহ খাই পেলাই আৰু ভিডিঅ'টো সামৰিম কাৰণ পঢ়িবলৈ এইটো গাহৰিয়ে খাই আছে হা এই ধেমালি কৰিছে দেই আৰু মই বহুত ভাল পাই নহয় ধেমালি কৰিছোঁ সেইকাৰণে ইমান মাইণ্ডত নল'ব আমি এনেকৈ চলিয়ে থাকিম আৰু ভণ্টিকেইজনীৰ লগত এতিয়া চাহটো খাই লওঁ চাহটো খোৱাৰ পিছত পঢ়িম আমি গোটেইকেইজনী কালি সিহঁতৰ এক্সাম আছে আৰু মোৰো এক্সাম আহি আছে তো সেইকাৰণে আমি আৰু আজি বিয়ালৈও যাবলৈ আছে মানে আমাৰ তলত আজি কি আছিলে হালধি আছে তো আমি সেইকাৰণে হালধি কেনে যাম অকণমান পঢ়ি ল'ম তাৰপিছত হালধিলৈ যাম যাবা নি নাযাওঁ অঁ নাযাওঁ আজি নাযাওঁ সিহঁতৰ কালি এক্সাম আছে ন নাযাওঁ নে যাম কি হ'ব আমি যাওঁ অ' কালি তাই টোপনি নাই হোৱা যে এটা পিম্পল হ'ল এইটো দেখাই দিয়া পিম্পল এটা হ'ল ইমান বেয়া লাগিছে হ'ব এতিয়া খাই লওঁ দেই নাখাবা দে